নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'ত। ভাৰতীয় নিৰ্বাচন আয়োগে ভোটাৰ কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে। প্ৰায় সকলো মানুহে ভোটাৰ কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিছে, কিন্তু এতিয়ালৈকে ফৰ্মটো ছাবমিট অৱস্থাতে আছে। একচেপ্ট বা ৰিজেক্ট একো হোৱা নাই। আজি মই আপোনালোকক এটা নতুন পৰ্টেলৰ কথা আলোচনা কৰিম, যিটো আসাম, বিহাৰ, গোৱা আৰু উত্তৰাখণ্ড এই চাৰিটা ষ্টেটৰ কাৰণে এতিয়া এভেইলেবল আছে। এই চাৰিটা ষ্টেটৰ মানুহে এই নতুন পৰ্টেলত ভোটাৰ কাৰ্ডৰ সকলো কাম কৰিব পাৰিব। এইটো পৰ্টেলত কামবোৰ অতি দ্ৰুতগতিত চলি আছে। আপোনালোকে এই নতুন পৰ্টেলত ভোটাৰ কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড কেনেকৈ লিংক কৰিব, ষ্টেপ বাই ষ্টেপ এইটো ভিডিঅ'ত দেখুৱাম। ভিডিঅ'টো মনোযোগ সহকাৰে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, আৰু যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব আৰু আপোনাৰ বন্ধুবৰ্গৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। প্ৰথমে আপোনালোকে নেশ্যনেল ভোটাৰ ছাৰ্ভিচৰ অফিচিয়েল ৱেবছাইটলৈ আহি যাব। অহাৰ পিছত আপোনালোকে আসাম, বিহাৰ, গোৱা আৰু উত্তৰাখণ্ডৰ কাৰণে যিহেতু নতুন পৰ্টেল মুকলি কৰা হৈছে, এই পৰ্টেলত কামবোৰ অতি দ্ৰুতগতিত চলি আছে। ইয়াত আপোনালোকে ভোটাৰ কাৰ্ডৰ সকলো কাম কৰিব পাৰিব। এই নতুন পৰ্টেলত ভিজিট কৰিবৰ কাৰণে আপোনালোকে ইয়াত এটা লিংক দিয়া আছে, সেই লিংকত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ সন্মুখত এটা নতুন পৰ্টেল অ'পেন হৈ যাব। আপোনালোকে যদি এইটো পৰ্টেলত প্ৰথমবাৰ ভিজিট কৰিছে, তাৰ কাৰণে আপোনালোকে একাউণ্ট ৰেজিষ্টাৰ কৰিব লাগিব। একাউণ্ট ৰেজিষ্টাৰ কৰাৰ কাৰণে আপোনালোকে অলপ স্ক্ৰল ডাউন কৰি তললৈ আহিব। অহাৰ পিছত ইয়াত আপোনালোকে দেখা পাইছে ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এটা নতুন পেজ অ'পেন হৈ যাব। ইয়াত আপোনাৰ মোবাইল নাম্বাৰটো বহাই দিব। তাৰপিছত ইয়াত আপোনালোকে কেপচা দেখা পাইছে, সেই কেপচাটো ছেম টু ছেম বহাই দিব। বহাই দিয়াৰ পিছত ইয়াত আপোনালোকে চেণ্ড OTP ক্লিক কৰিব। চেণ্ড OTP ক্লিক কৰি দিয়াৰ পাছত আপোনাৰ মোবাইল নাম্বাৰত এটা OTP আহিব, সেই OTPটো আপোনালোকে বহাই দিব। বহাই দিয়াৰ পিছত আপোনাৰ যিটো ভোটাৰ ID নাম্বাৰ, ইপিক নাম্বাৰ, সেই ইপিক নাম্বাৰটো বহাই দিব। তাৰপিছত আপোনাৰ নামটো বহাব, আপোনাৰ ইমেইল আইডিটো বহাব। বহাই দিয়াৰ পিছত আপুনি এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব লাগিব। পাছৱৰ্ড ক্ৰিয়েট কৰাৰ পাছত আপোনাৰ একাউণ্টটো ৰেজিষ্টাৰ হৈ যাব। যিহেতু মোৰ একাউণ্টটো আগৰ পৰা ৰেজিষ্টাৰ কৰা আছে, সেইকাৰণে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। কেনেকৈ আপোনালোকে একাউণ্টটো ৰেজিষ্টাৰ কৰিব সেইটো মই আপোনালোকক কৈ দিছোঁ। একাউণ্টটো ৰেজিষ্টাৰ কৰাৰ পাছত আপোনালোকে একাউণ্টটো লগিন কৰি ল'ব। লগিন কৰাৰ কাৰণে আপোনালোকে বেক আহি যাব। বেক অহাৰ পিছত ইয়াত আপোনালোকে দেখা পাব লগিন। এই লগিন অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত ৰেজিষ্টাৰ মোবাইল নাম্বাৰ, আপোনাৰ যিটো মোবাইল নাম্বাৰ হয়, সেই মোবাইল নাম্বাৰটো আপুনি এইটো বক্সত বহাই দিব। বহাই দিয়াৰ পিছত আপুনি যিটো পাছৱৰ্ড ক্ৰিয়েট কৰিছিলে, পাছৱৰ্ড বনাইছিলে, সেই পাছৱৰ্ডটো আপুনি ইয়াত বহাই দিব। পাছৱৰ্ডটো বহোৱাৰ পিছত ইয়াত আপোনালোকে এটা কেপচা দেখা পাইছে, সেই কেপচাটো আপোনালোকে এইটো বক্সত বহাই দিব। ছেম টু ছেম আপোনালোকে যেনেকুৱা আছে তেনেকৈ আপোনালোকে কেপচাটো বহাই দিব। বহোৱাৰ পিছত আপোনালোকে ইয়াত ভেৰিফাই অপশ্যন দেখা পাইছে, আপোনালোকে ভেৰিফাই অপশ্যনত ক্লিক কৰিব। ভেৰিফাই কৰাৰ কাৰণে আপোনালোকে ভেৰিফাই অপশ্যনত ক্লিক কৰিব। এতিয়া আপোনালোকে দেখা পাইছে মোৰ যিটো কেপচা হয়, কেপচাটো ভেৰিফাই হৈ গৈছে। ভেৰিফাই হোৱাৰ পিছত আপোনালোকে কি কৰিব, লগিন অপশ্যনত ক্লিক কৰি দিব। লগিন কৰাৰ পাছত আপোনালোকৰ সন্মুখত এটা নতুন পেজ অ'পেন হৈ যাব। ইয়াত আপোনালোকে ফৰ্ম অপশ্যন দেখা পাইছে, সেই ফৰ্ম অপশ্যনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনালোকে ভোটাৰ কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিবৰ কাৰণে আপোনালোকে কি কৰিব, ফৰ্ম 6B এইটো ফিল আপ কৰিব লাগিব। ফৰ্ম অপশ্যনত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনাৰ যিটো ইপিক নাম্বাৰ, আপোনাৰ ভোটাৰ ID নাম্বাৰ, সেই ভোটাৰ ID নাম্বাৰটো আপুনি ইয়াত বহাই দিব। ইপিক নাম্বাৰটো বহোৱাৰ পিছত ভেৰিফাই এণ্ড ফিল ফৰ্ম 6B এইটো অপশ্যনত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনাৰ ষ্টেটটো আহি যাব অট'মেটিকলি। ইয়াত আপোনাৰ যিটো এছেম্বলি, তাৰপিছত এছেম্বলি নাম্বাৰ সেইটো আহি যাব। অহাৰ পিছত ইয়াত আপোনালোকে নেক্সট অপশ্যনত ক্লিক কৰিব। নেক্সট অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনাৰ পাৰ্চনেল ডিটেইলছ আহি যাব, আপোনাৰ নাম আহি যাব, আপোনাৰ ভোটাৰ ID নাম্বাৰ আহি যাব। এতিয়া আপুনি ইয়াত নেক্সট অপশ্যনত ক্লিক কৰিব। যদি আপোনাৰ আধাৰ কাৰ্ড নাথাকে তেনেহ'লে আপুনি কি কৰিব, আই এম নট এবল টু ফাৰ্নিছ মাই আধাৰ নাম্বাৰ বিকজ আই ডোণ্ট হেভ আধাৰ নাম্বাৰ। ইয়াত এটা ৰাউণ্ড চাৰ্কল দেখা পাইছে, সেই ৰাউণ্ড চাৰ্কলৰ ওপৰত আপুনি টিক মাৰ্ক কৰি দিব। কৰি দিয়াৰ পিছত চিলেক্ট ডকুমেণ্টছ, ইয়াৰ পৰা আপুনি ডকুমেণ্টছটো চিলেক্ট কৰিব লাগিব। আপোনাৰ যিটো ডকুমেণ্টছ আছে, জব কাৰ্ড থাকিলে ইয়াৰ পৰা আপুনি জব কাৰ্ডটো চিলেক্ট কৰি ল'ব পাৰিব। ড্ৰাইভিং লাইচেঞ্চ, পেন কাৰ্ড, আপোনাৰ যি আছে ইয়াৰ পৰা আপুনি চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পিছত সেই ডকুমেণ্টছটো আপোনাৰ আপলোড কৰিব লাগিব। আৰু যদি আপোনাৰ আধাৰ কাৰ্ড থাকে তেনেহ'লে আপুনি কি কৰিব, আধাৰ নাম্বাৰ, ইয়াত এটা ৰাউণ্ড চাৰ্কল দেখা পাইছে, সেই ৰাউণ্ড চাৰ্কলৰ ওপৰত আপুনি টিক মাৰ্ক কৰি দিব। টিক মাৰ্ক কৰি দিয়াৰ পাছত আপোনালোকে ইয়াত আধাৰ নাম্বাৰটো আপুনি ইণ্টাৰ কৰি দিব। আধাৰ নাম্বাৰটো বহোৱাৰ পিছত আপোনালোকে ইয়াত নেক্সট অপশ্যনত ক্লিক কৰি দিব।
নেক্সট অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত আদাৰ ডিটেইলছত আপোনালোকে ইয়াত মোবাইল নাম্বাৰ আপোনাৰ মোবাইল নাম্বাৰটো ইয়াত বহাই দিব ইণ্টাৰ মোবাইল নাম্বাৰ আপোনাৰ মোবাইল নাম্বাৰটো বহোৱাৰ পিছত ইয়াত ইমেইল আইডিটো আপোনাৰ যদি ইমেইল আইডি থাকে তেনেহ'লে আপুনি ইয়াত ইমেইল আইডিটো বহাই দিব আৰু নাথাকিলে দিব নালাগে ইমেইল আইডি বহোৱাৰ পিছত আপুনি ক'ৰ পৰা ফৰ্মটো ছাবমিট কৰি আছে সেই প্লেচটো আপোনালোকে ইয়াত বহাই দিব প্লেচটো বহোৱাৰ পিছত এতিয়া আপুনি নেক্সট অপশ্যনত ক্লিক কৰিব নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াত কেপচা আহি যাব কেপচাটো আপোনালোকে সেম টু সেম বহাই দিব যেনেকুৱা আছে আপোনালোকে তেনেকৈ আপুনি কেপচাটো বহাই দিব কেপচাটো বহোৱাৰ পিছত এতিয়া আপুনি ফৰ্মটো ভালদৰে প্ৰিভিউ কৰি ল'ব কিবা যদি ভুল থাকে আপোনালোকে চাই আপুনি আকৌ শুধৰণি কৰি ল'ব পাৰিব ইয়াৰ পৰা আপুনি ফৰ্মটো ভালদৰে আপুনি চাই ল'ব পাৰিব যদি আপোনাৰ ফৰ্মটো ঠিক ঠাকেই থাকে তেনেহ'লে আপুনি কি কৰিব সাবমিট অপশ্যনত ক্লিক কৰি দিব ইয়াত আৰ ইউ চিয়'ৰ ইউ ৱেণ্ট টু ছাবমিট দিছ ফৰ্ম ইয়াত আপোনালোকে এছ অপশ্যনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এটা কি আহি যাব ৰেফাৰেঞ্চ আইডি আহি যাব ইয়াত আপোনালোকে দেখা পাইছে এটা ৰেফাৰেঞ্চ আইডি আহি গৈছে সেই ৰেফাৰেঞ্চ আইডিটো আপুনি স্ক্ৰীনশ্বট কৰি ৰাখি দিব বা আপুনি সেই ৰেফাৰেঞ্চ আইডিটো আপুনি নোট কৰি ৰাখিব যদি আপুনি ৰিচিপ্টটো ডাউনলোড কৰিব বিচাৰে তেনেহ'লে আপুনি ডাউনলোড অপশ্যনত ক্লিক কৰিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত ৰিচিপ্টটো আহি যাব ইয়াত আপোনালোকে দেখা পাইছে PDF ফাইল আহি গৈছে আপোনালোকে ইয়াত দেখা পাইছে PDF ফাইলটো আহি গৈছে এনেকৈ আপোনালোকে ভোটাৰ কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিব পাৰিব এই নতুন পৰ্টেলত অতি সহজতে ভোটাৰ কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক হৈ যায় অতি কম সময়ৰ ভিতৰত আপোনালোকে ভোটাৰ কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিব পাৰিব আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগে তে লাইক কৰি দিব আৰু আপোনাৰ বন্ধুবৰ্গৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব থেংক ইউ ফৰ ৱাচিং লগ পাম অন্য এটা ভিডিঅ'লৈ